বৰ্তমান মই বাক্সা আৰু তামুলপুৰ ডিষ্ট্ৰিক্টৰ জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক হিচাপে কাম কৰি আছোঁ। আজি আমি মেগা হেল্থ কেম্প LSC ৱাইজ মেগা হেল্থ কেম্পৰ কাৰণে মই যিখিনি কম এইখিনি আমাৰ সমূহ ৰাইজলৈ এইটো এটা আমাৰ প্ৰচাৰ হিচাপে গুচি যাব যে আমি বাক্সাত 16 আৰু 30 তাৰিখে দুটা LSC ৱাইজ মেগা হেল্থ কেম্প আমি অনুষ্ঠিত কৰিছোঁ। আৰু এই 16 তাৰিখে হ'ব হালবাৰী কলেজৰ ফিল্ডত আৰু 30 তাৰিখে হ'ব আমাৰ মছলপুৰ হাই ছেকেণ্ডেৰী ফিল্ডত। গতিকে এই যে আমাৰ হালবাৰীত হ'ব পৰহি 16 তাৰিখে সেইটোত আমি এতিয়ালৈ 2200 বেনিফিচিয়াৰীক আমি লাইন লিষ্ট কৰিছোঁ আৰু সেইখিনি আমি আপলোডো কৰিম। আৰু সেইখিনি আমি কি কৰিম, সেইখিনি ফ্ৰী স্ক্ৰিনিং, তাৰমানে কি বেমাৰ আছে 18টা, তাৰমানে 50টা বেমাৰ আছে। সেই 50টা বেমাৰৰ কি নিউৰলজিকেল, জেনেটিক, তাৰপিছত হাৰ্ট ডিজিজ, কিডনি, লিভাৰ ইত্যাদি এই বেমাৰবিলাক আমি স্ক্ৰিনিং কৰিম। আৰু বয়সটো হৈছে 0 to 18 ইয়াৰ্ছৰ ল'ৰা ছোৱালীখিনি, কাৰণ আমাৰ 18 ইয়াৰ্ছৰ ল'ৰা ছোৱালীখিনি বিশেষকৈ 18 ইয়াৰ্ছৰ তলৰ ল'ৰা ছোৱালীখিনি বেছিকৈ ভিক্টিম হোৱা যায়। আৰু দেখা যায় সেইখিনিক আমি যদি কম বয়সতে আমি স্ক্ৰিনিং কৰিব পাৰোঁ আৰু ফ'ল' আপ কৰিব পাৰোঁ, ইনভেষ্টিগেশ্যন কৰিব পাৰোঁ, ট্ৰিটমেণ্ট দিব, তেতিয়াহ'লে হয় কি সিহঁতৰ পিছৰ জীৱনত সেই কিছুমান এনেকুৱা অসুখ আছে যিবিলাক অসুখ আৰু কোনোদিন নহয়। আৰু সেইকাৰণে আমি 0 পৰা 18 বছৰৰ ল'ৰা ছোৱালীখিনিক আমি পইণ্ট আউট কৰি লৈছোঁ। গতিকে আমি কি কৰিম, প্ৰথমতে আমি 3টা ফেজত, প্ৰথম ফেজত আমি স্ক্ৰিনিং কৰিম। স্ক্ৰিনিং কৰি পেলাই আমাৰ কি বেমাৰ আছে সেইখিনি আমি বেমাৰখিনি বাছি লোৱাৰ পিছত ছেকেণ্ড ষ্টেজত আমি কি কৰিম, তাৰমানে ইনভেষ্টিগেশ্যন কৰিম। ইনভেষ্টিগেশ্যন কৰি পেলাই আমি ছেকেণ্ড ষ্টেজত সেইখিনিয়ে আমি থাৰ্ড ফেজত আমি কি কৰিম, ট্ৰিটমেণ্ট দিম। আৰু এই ট্ৰিটমেণ্টখিনি সম্পূৰ্ণ বিনামূলীয়া। এনেকুৱা কৰি ছুপাৰ স্পেচিয়েলিষ্ট ডক্টৰ আমি কিছুমান আমাৰ ইয়াত যিখিনি আছে স্পেচিয়েলিষ্ট সেইখিনি আমাৰ চিভিলছটো যিখিনি আছে সেইখিনিৰ পৰা আমি চেষ্টা কৰিম। আৰু যিখিনি আমাৰ ডক্টৰ নাই সেইখিনি আমি মেডিকেল কলেজৰ পৰা, বিশেষকৈ আমি নলবাৰী মেডিকেল কলেজৰ পৰা আমি অনাৰ কাৰণে চেষ্টা কৰিছোঁ। তাৰপিছতো যদি আমি কিছুমান ডক্টৰ ছুপাৰ স্পেচিয়েলিষ্ট ডক্টৰ নাপাওঁ, তেতিয়া আমি GMCৰ পৰা দৰকাৰ হ'লে আমি হায়াৰ কৰি আনি হ'লেও আমি এই বেনিফিচিয়াৰীৰ সুবিধা দিয়াৰ কাৰণে আমি অহৰহ প্ৰচেষ্টা চলাই আছোঁ। আৰু অলৰেডি আমি এইটো ফিক্সটো কৰিছোঁ। আৰু সেইকাৰণে আপোনালোকক আমি আশা কৰিছোঁ যাতে সকলোৱে আহি এই মেগা হেল্থ কেম্পত সকলোৱে আমি সহযোগিতা কামনা কৰিছোঁ। আৰু ইয়াৰ পিছত যিখিনি আমি চিকিৎসা কৰাৰ পিছত যদি কিবা কাৰণত কিছুমান চিকিৎসা সম্পূৰ্ণ নহয় বা চিকিৎসা হোৱাৰ পিছত আধৰুৱা হৈ থাকে, তেতিয়াহ'লে আমি বিনা খৰচত আমি ফাৰ্ডাৰ ট্ৰিটমেণ্টৰ কাৰণে আমি অন্য ব্যৱস্থা লোৱাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। কিন্তু আমি প্ৰত্যেকে এইটো ফ'ল' আপ কৰিব লাগিব আৰু আমাৰ লগত এইটো যোগাযোগ কৰিব লাগিব। আৰু এইটোৱে হৈছে আমাৰ মেগা হেল্থ কামৰ মূল উদ্দেশ্য। আৰু যদি অপাৰেশ্যন কৰিবলগীয়া কেছ থাকে সেইখিনি আমি স্ক্ৰিনিং কৰি পেলাই আমি ছুপাৰ স্পেচিয়েলি বা মেডিকেল কলেজে পঠাম। যদি কিবা কাৰণে মেডিকেল কলেজত সেইখিনি ধৰক সুবিধা নহয় আমাৰ অসমত, তেতিয়াহ'লে ফাৰ্ডাৰ আউটছাইড আছাম য'ত আমাৰ বেছি সুবিধা আছে তাতে আমি বিনা খৰচত আমি সেইখিনি চিকিৎসা কৰাই অনাৰ ব্যৱস্থা আমি কৰিম। আৰু সেইটো আমাৰ চৰকাৰে সেইটো পূৰ্ণ সহযোগ কৰিব। এইটো জেনেৰেলি NHMৰ পৰা। আৰু এইটো ক্ষেত্ৰত আমাৰ মিছন ডাইৰেক্টৰ ছাৰে, হেল্থ মিনিষ্টাৰে যথেষ্ট কমিশ্যনাৰ ছাৰে যথেষ্ট হেল্প কৰিছে। আমি যোগাযোগ কৰি আছোঁ। গতিকে এই ক্ষেত্ৰত কোনো আমাৰ সৰ্বসাধাৰণ ৰাইজৰ ক্ষেত্ৰত কোনো অসুবিধা নহয়, সম্পূৰ্ণ বিনামূলীয়া।